গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান ঝাৰখণ্ডত আৰম্ভ হৈছে চৰকাৰ ভঙা ভোটাৰ খেল যেন সংকট নামি আহিছে ভাৰতীয় ৰাজনীতিৰ গণতান্ত্ৰিক ঐতিহ্যলৈ পৰিৱেশ পৰিস্থিতি এনেকুৱা কৰি দিয়া হৈছে যে এতিয়া আৰু দেশত বিৰোধীৰ কোনো প্ৰয়োজনীয়তা নাই অথচ ভাৰতীয় গণতন্ত্ৰই বিৰোধীৰ ভূমিকাক সন্মান সহকাৰে মৰ্যাদা দি আহিছে সাহসীয় পক্ষৰ সমানে বিৰোধীক যথোচিত মৰ্যাদা দিয়ে ভাৰতীয় গণতন্ত্ৰৰ সৌন্দৰ্য কিন্তু ভাৰতীয় গণতন্ত্ৰৰ প্ৰমূল্য আৰু মূল্যবোধৰ ৰাজনীতিক বাৰে বাৰে আঘাত কৰি থকা হৈছে সাংবিধানিকভাৱে নিৰ্বাচিত বিধায়কক কিনা বেচাৰ মাধ্যমেৰে ক্ষমতা সৰ্বোচ্চ ৰাজনীতিৰ আধাৰ কৰি তোলা সাম্প্ৰতিক ৰাজনীতিৰ পৰিস্থিতিত যেন উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছে নীতিগত ৰাজনীতি তাৰ শেহতীয়া প্ৰমাণ পোৱা গৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত যিখন ৰাজ্যত বিৰোধী দলৰ চৰকাৰ চলি আছে তাতেই পৰিছে বিজেপিৰ হেণ্ডচকু চলে বলে কৌশলে ক্ষমতা কুক্ষিগত কৰিবলৈ বিজেপিয়ে যৎপূৰ্ণাস্তি চেষ্টা চলোৱা পৰিলক্ষিত হয় এইবাৰ বিজেপিৰ ক্ষমতা আহৰণৰ দুৰ্বাৰ আকাংক্ষা দেখা গৈছে ঝাৰখণ্ডৰ হেমন্ত সোৰেন নেতৃত্বাধীন চৰকাৰখন সম্প্ৰতি অস্থিৰ হৈ পৰিছে কিয়নো চৰকাৰখন মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাড়ী MBA চৰকাৰৰ পথতেই গৈ আছে বুলি চৰ্চা চলিছে